बे नुथाया अरुणाचल प्रदेशनिफ्राय बोहैबोनाय सिले दैमानि। बे दैमाखौ आसाम आरो अरुणाचल सीमानि साखाथि जनाय लेक'जेलेम ओनसोलनि माखासे गामिनि उन्दै उन्दै फरायसाफोरा सोलोंथाइ लानो थाखाय बिखुङाव बेग लानानै सानफ्रोमबो सानस्रिनानै बारनो गोनां जायो। दिनै भारत उदांस्रि जानाया 75 बोसोर बाबेनलांबाय। नाथाय बेनि उनावबो बेफोरबादि खैफोद गोनां थासारिजों सोलोंथाइ लानो थांनांगौ जादों आसाम आरो अरुणाचल सीमायाव थानाय माखासे गामिनि उन्दै उन्दै फरायसाफोरा। गुबैयै धेमाजि जिल्ला जनाय महकुमानि सिङाव थानाय केमि गामिखौ लाफानानै ओनसोलनि गोबां गामिनि फरायसाफोरा गोलाव बोसोरनिफ्राय बेफोरबादि जेंनानि गेजेरजों सोलोंथाइ लानो गोनां जाबोदों। थारैनो सबका साथ सबका विकास स्लगानजों खुंथाय गोहोआव फैनाय बिजेपि सोरखारा बे ओनसोलनि भुगिनांनाय रायजो राजा आरो फरायसाफोरनि खैफोद गोनां बे थासारिनि सायाव थाबैनो माबा मोनसे मोजां राहा लागोन ना? মোৰ নাম শ্ৰীমতী জুলি দলে। মই কেমি জিলা ময়দৰী নদী বিদ্যালয়ৰ এজনী ছাত্ৰী। আমাক এখন দলং লাগিব। আমি ইয়াৰ পৰা পাৰ হ'বলৈ বহুত অসুবিধা হয়। আমাক নাও এখনে নোজোৰে। আমি সেইকাৰণে দলং এখন বহাবলৈ মামা আহ্বান জনাইছোঁ। আমি ইয়াৰ পৰা বহুত অসুবিধা, কাপোৰ তিতি যায়, বেগ কিতাপ চব তিতি যায়। আমি বহুত অসুবিধা স্কুলৰ বিদ্যালয়লৈ গৈখিনি জ্ঞান ল'বলৈ আমি অৰুণাচলৰ পৰা যাব লাগে ভাড়া গাড়ী লৈ পিনি। আমি ইমান ওচৰৰ স্কুলখন এই নদীৰ পৰা আমি অৰুণাচলৰ পৰা ঘূৰি যাবলৈ হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰীমান বিপ্লৱ সোণোৱাল। বিদ্যালয়খনৰ নাম কি? বিদ্যালয়খনৰ নাম চিৰুং এম ই স্কুল, কেমিজেলম এম ই স্কুল। নমস্কাৰ, মোৰ নাম শ্ৰীমান বিপ্লৱ সোণোৱাল, কেমিজেলম এম ই স্কুল। হয়, তোমালোকৰ ইয়াত আমি ইমান সমস্যা দেখিছোঁ, কি ক'বা? মামা এখন আমাক দলং লাগে, যাবলৈ অসুবিধা। এখন আমাৰ ইয়াত দলং বহাব লাগিব। কি অসুবিধা হৈছে তোমালোকৰ? আমাৰ এইটো যাবলৈ অসুবিধা আছে। ইয়াৰ পৰা কি হয়? তো কাপোৰ ভিজি যায়, বেগ ভিজি যায়, কিবা এইটো পেন ভিজি যায়, কিতাপ ভিজি যায়, স্কুলত পঢ়িব নোৱাৰে। মামাক কি ক'বা? এখন দলং দিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। মানে দলংটো ইয়াত নোহোৱাৰ কাৰণে ল'ৰা ছোৱালী যাবলৈ বহুত অসুবিধা হৈছে। কেতিয়াবা কিতাপ পত্ৰ লৈ যায়, কাপোৰ পেণ্ট চব ভিজি যায়। কাৰণে ইমানে চৰকাৰক অনুৰোধ কৰিছোঁ আৰু মানে দলং এখন ইয়াত দিব লাগে অতি সোনকালে। কিমান পুৰণি গাঁও আপোনালোকৰ গাঁওখন? আমাৰ গাঁওখন ক'বলৈ গ'লে এই ৭৫ বছৰমান পুৰণি। আজিলৈকে একো ইয়াত এনেকুৱা সুবিধাটো পোৱা নাই, দলঙৰ সুবিধাটো। কি আহ্বান জনাব? আপোনালোকৰ এটা দীৰ্ঘদিনীয়া সমস্যা বুলি কৈছোঁ। আমাৰ একমাত্ৰ হেৰিটো ইয়াৰ সমস্যাৰ সমাধানটো কৈছে মানে এখন ইয়াত পকী দলং দিব লাগে, হ'ব লাগে পকী দলং। নহ'লে ইয়াত আৰু বেলেগকৈ উপায় নাই। বা কাঠৰ দলং দিলে
ইয়াত একো কামত নাহে মানে ইয়াত বা আৰু কাঠৰ এই দলংখন ইয়াত থাকিবই নোৱাৰে মানে ইমান পানী বি কাৰেণ্ট হয় পানী বহুত মানে পানীৰ দামটো বেছি আছে ইয়াত সেইকাৰণে ইয়াত কাঠৰ বা এইটো বাঁহৰ দলং এই নাও বি ডাঙৰ নাও চলাব নোৱাৰে ইয়াত মানে অলপ হাত নহ'লে যেন তেনে কৰি পাৰ হ'ব পাৰে ইয়াত এনেকুৱা সমস্যাত মানে আমি ভুগি আছোঁ সেইকাৰণে ইয়াৰ একমাত্ৰ এই সমস্যাৰ সমাধানটো হৈছে মানে পকী দলং আমি যিটো হেৰি এম ই স্কুল কেমিজালেম এম ই স্কুল এই স্কুলখন একমাত্ৰ স্কুল এই প্ৰায় 15 কিলোমিটাৰ ৰেডিয়াছত তাৰ মাজত ক'তো স্কুল নাই ইয়াত LP স্কুল প্ৰায় 10খনমান আছে তাৰে একমাত্ৰ এম ই স্কুল এই কেমিজালেম এম ই স্কুল কেমিজালেম এম ই স্কুলৰ ল'ৰা ছোৱালী বহুত ইয়াত প্ৰায় 150ৰো অধিক আছে ছাত্ৰ ছাত্ৰী কিন্তু এই ছাত্ৰ ছাত্ৰীবিলাকে এই ভাল দিনত এই শুকান দিনত যথেষ্ট ছাত্ৰ ছাত্ৰী আহে কিন্তু যেতিয়া বাৰিষা কাল আহে তেতিয়া ইয়াত ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে অলপ বৰষুণ দিলে নদীৰ পানী ভৰাৰ কাৰণে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী এই নদী দি বহুত ছাত্ৰ ছাত্ৰী পাৰ হৈ স্কুল যাবলগীয়া হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে আগতে আমি এই ক্ষেত্ৰত MSCক অলপ অনুৰোধ কৰিছিলোঁ দৰখাস্ত কৰিছিলোঁ তেতিয়া MSC আমাক নাও এখন দিছিলে যোৱা বছৰ কিন্তু সেই নাওখন কিছুদিন চলাৰ পিছত নাইকিয়া হ'ল সেই নাওখন দিওঁতে যথেষ্ট ছাত্ৰ ছাত্ৰী স্কুললৈ আহিছিলে কিন্তু নাওখন যেতিয়াৰ পৰা নোহোৱা হ'ল বেয়া হ'ল তেতিয়াৰ পৰা কিন্তু ছাত্ৰ ছাত্ৰী স্কুললৈ অহাটো বহুত কম হৈ গৈছে এতিয়া বৰষুণ দিলে বাৰিষা কালত আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় নাহে এনেকুৱা অৱস্থা হৈছে গতিকে এই নদীখনৰ ওপৰত চৰকাৰে মই ভাবোঁ ইয়াত কিবা এটা ব্যৱস্থা কৰি দিব লাগে ছাত্ৰ ছাত্ৰী যাবলৈ বাঁহৰে হওক কাঠৰে হওক বা পকা কৰিলেতো বহুত ভালেই হ'ব কাৰণ এইখন স্কুলৰ প্ৰায় এই আমাৰ এই হেৰি নদীখন পাৰ হৈ আহে কেমিৰ পৰা ঐৰামঘাটৰ পৰা অঞ্চলঘাটৰ পৰা আৰু এইফালে জামপানীৰ পৰা ছাত্ৰ ছাত্ৰী আহে গতিকে সেই গোটেই ছাত্ৰ ছাত্ৰীবিলাকে এই নদীখনৰ কাৰণে আমাৰ স্কুললৈ অহাত বহুত যথেষ্ট অসুবিধা হয় গতিকে মই চৰকাৰক এতিয়াও অনুৰোধ কৰিম যে যদি ইয়াত হেৰি দলং বা কিবা এটা ব্যৱস্থা কৰি দিয়া হয় তেতিয়াহ'লে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বাঢ়িব আৰু ছাত্ৰ ছাত্ৰীবিলাকে স্কুলৰ এটেণ্ডেঞ্চ দি শিক্ষা গ্ৰহণ কৰিব পাৰিব চেনেলৰ জৰিয়তে মই এইটোৱে ক'ব খুজিছোঁ যে ইয়াত এখন দলং লাগে এতিয়া চাবলৈ গ'লে এতিয়া কেমি আৰু এই বৃহত্তৰ এইটো অঞ্চলটো এতিয়া অৰুণাচলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ইয়াত দলং নথকাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে এতিয়া ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি অকল ছাত্ৰ ছাত্ৰী বুলি নহয় এইকণ ৰাইজৰ বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই দলং একমাত্ৰ আমাৰ অহা যোৱাৰ একমাত্ৰ অসমৰ মাজেদি অহা যোৱাৰ একমাত্ৰ এই নদীখনৰ ওপৰত যদি দলং হয় আমাৰ বহুত সুবিধা হ'ব এতিয়া বৃহত্তৰ এই অঞ্চলটোত কেমি ঐৰামঘাট আৰু জামপানী চিৰোং পুৰণাজেলেম এই পবাৰ গাঁৱতে লাগি থকা আমাৰ একেবাৰে মূৰৰ আমাৰ বিদ্যালয়খনে হৈছে এই কেমিজেলেম মধ্য ইংৰাজী বিদ্যালয় এই বিদ্যালয়খনে ইমান বছৰে স্বাধীনতাৰ 75 বছৰ পাৰ হোৱাৰ পিছতো এই ৰাইজক মাহিয়াৰ দৃষ্টিৰে চাই আহিছে এই ইমান মাহিয়াৰ দৃষ্টিৰে চাইছে যে অকল এই ৰাইজক নহয় আমাৰ বিদ্যালয়খনে যোৱা 1.5 বছৰে অকল 3জন শিক্ষকে এম ই স্কুল এখন 3জন স্কুলৰ শিক্ষকৰ দ্বাৰা পাঠদান কৰিবলগীয়া হৈছে এইটো বহুত পৰিতাপৰ বিষয় দুৰ্ভাগ্যৰ বিষয় লগতে মই চৰকাৰক এতিয়া আহ্বান জনাইছোঁ যে ইয়াত অলপ গুৰুত্ব দি পেলাই চৰকাৰে যাতে দলং এখন দিয়ে এইটোকে মই আহ্বান জনাইছোঁ আমাৰ কেমি গাঁৱৰ এই নদীখনৰ যদি বিষয়ে যদি ক'বলৈ যাওঁ আজি বহুত অসুবিধাৰ সন্মুখীন হৈছে গতিকে আজি খেতি পথাৰ হওক যিকোনো ব্যৱসায় ক্ষেত্ৰত হওক বা যিকোনো জোনাই যাবলগীয়া হয় যিকোনো বজাৰ কমাৰ কৰিবলৈ হ'লে ইয়াৰ পৰা আমি আপ ডাউন কৰিবলৈ হয় উপায় নাপায় আমি গাঁৱৰ ৰাইজে অৰুণাচলৰ পৰা ঘূৰি পেলাই আমি মানে ভাড়া গাড়ীত যাবলগীয়া হয় বা তেতিয়াও কেতিয়াবা অসুবিধা হয় আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি স্কুলৰ বিষয়ে যদি ক'বলৈ যাওঁ আমি বহুত অসুবিধা হৈছে ইয়াতে আজি 3-4 বছৰ আগত ইয়াতে মানুহ মৰি গৈছে নাও ডুবি গৈ গতিকে হয়তো আজি চৰকাৰক মই ইমানে NK TVৰ জৰিয়তে
আমাৰ মেডিয়াৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ। গতিকে আমাৰ দলংখন অতি শীঘ্ৰে আমাক যে বনাই দিয়ে তাকে আমি কামনা কৰোঁ। আপোনাৰ গাঁওখন কিমান পুৰণি গাঁও? আজি গাঁৱৰ পুৰণি কথা যদি ক'বলৈ যাওঁ আমি আজি 1947 পৰা আমি মানে ইয়াতে বসবাস কৰা আমাৰ গাঁওখন। গতিকে যদিহে আমি হিচাপ কৰোঁ আমি 75 ইয়াৰ্ছ হ'ব ইয়াতে আমাৰ বসবাস কৰা। গতিকে আমি তাকে আমি চৰকাৰৰ পৰা আমি অনুৰোধ জনাইছোঁ। গতিকে দলংখন যদি আমাক যদি পাওঁ আমি বহুখিনি আমি সুবিধা পাম। দুৰ্ঘটনাত মানুহ কিমান মৰিছিলে? দুৰ্ঘটনাত আমাৰ এতিয়া এজন মৰি গৈছে বাৰু। আৰু যিহেতু আপোনাৰ ছাত্ৰ ছাত্ৰীখিনি ৰেগুলাৰ এনেকৈ অহা যোৱা কৰিব লগা হৈছে, হয়, এতিয়া ছাত্ৰ ছাত্ৰীৰ বিষয়ে যদি ক'বলৈ যাওঁ হয়তো বহুত মানে এমাহ বুলি কয়, কিন্তু এমাহ নহয়, আচলতে 2 মাহ 3 মাহ আমি আমাৰ এতিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে মানে জ্ঞান মানে হয় বঞ্চিত হৈছে। গতিকে আজি মই তাকেই কামনা কৰোঁ ছাত্ৰ ছাত্ৰী এৰি আৰু গাঁৱৰ ৰাইজৰ কাৰণেও সকলো দিশত আমাৰ পাঠদান হওক, ব্যৱসায় ক্ষেত্ৰত হওক, যিকোনো বেপাৰী কমাৰ যিকোনো ক্ষেত্ৰত হওক, মানে সকলো দিশত মানে আমাৰ সুবিধা হ'ব।